¿Qué onda tu pecho arriba, las manos, caballo moreno, penetra tu barrio, te enseño rolas de rock, back frente, platiquen, esto para la gente, chanclazo, sí. নমস্কাৰ, মই নীলাভ চন্দন। আজি মই আপোনালোকৰ লগত ভ্ৰাম্যমানৰ নাটকৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে চাগে নাটক চাই ভাল পায়, ময়ো ভাল পাওঁ। মই দৰ্শক হিচাপে আপোনালোকৰ লগত ভ্ৰাম্যমানৰ নাটকৰ বিষয়ে আলোচনা কৰিম। আহক ভিডিঅ'টো চাওঁ। আপোনালোকে সকলোৱে নাটক চায় আৰু নাটক চাই ভাল পায়। দৰ্শক হিচাপে ময়ো চাই ভাল পাওঁ আৰু মই নাটক প্ৰায় নেৰোৱে। যদি কিবা অসুবিধা থাকে তেতিয়া আৰু চাব নাপাওঁ। যিমান পাওঁ চেষ্টা কৰোঁ নাটক চাবলৈ। কিন্তু মই এক্টিং কৰিব ভালকৈ নাজানো দেই। এক্টিং কৰিব ভালকৈ নহয়, এক্টিং কৰিব নাজানোৱে। আৰু নাটক লিখিব বা পৰিচালনা কৰিব নাজানো। মই বিশেষ দুটামান দৰ্শক হিচাপেহে কথা ক'ম। এজন নাট্যকাৰে এখন নাটক লিখি উলিয়াবলৈ বহুত চেষ্টা কৰে, বহুত কষ্ট কৰে, বহুত কল্পনা শক্তি তেওঁ যোগান ধৰি তেওঁ এখন নাটক খুব সুন্দৰভাৱে লিখি উলিয়ায়। আৰু সেইখন নাটক এজন ভ্ৰাম্যমানৰ প্ৰযোজকে নাটকখন তেওঁৰ পৰা নি মঞ্চলৈ লৈ আহে আৰু সেই মঞ্চত এজন পৰিচালকক গতাই দিয়ে। তেওঁ যিখিনি প্ৰযোজকজনে যিখিনি কৰিবলগীয়া আছে তেওঁ কৰি দিয়ে। তেওঁ সেই নাটকখনৰ কাৰণে বহুতখিনি পইচা খৰচ কৰিবলগীয়া হয়। ভাল ভাল দামী দামী এক্টৰ ৰাখিবলগীয়া হয়, শিল্পী ৰাখিবলগীয়া হয়। আৰু বাকীখিনিতো আছেই, আৰু কলা কুশলীখিনি আৰু কাৰিকৰী দিশখিনি আছেই। লাইট মিউজিক এইবিলাকতো থাকিবই লাগিব। আৰু পেণ্ডেলৰ পৰা আদি গেলেৰীৰ পৰা আদি কৰি যথেষ্টখিনি পইচা খৰচ হয়। ৰান্ধনীলৈকে এজন প্ৰযোজকে অকল নাটকখনৰ কাৰণে ইমানখিনি পইচা খৰচ কৰে। আৰু সেইখিনি ভাবি পেলাই, সেইখিনি দেখা পায় সেই পৰিচালকজনেও কিন্তু খুব ধুনীয়াকৈ কষ্ট কৰি তেওঁ নিজে কষ্ট কৰি পেলাই নাটকখন সুন্দৰ হওক বুলি পেলাই তেওঁ পৰিচালনা কৰে। এতিয়া কথাটো হ'ল কি, নাট্যকাৰজনে খুব ধুনীয়াকৈ লিখিলে কষ্ট কৰি, আৰু প্ৰযোজকজনেও যিখিনি দিবলগীয়া আছিলে সকলোখিনি তেওঁ দিছে। আৰু পৰিচালকজনেও তেওঁ নিজে কষ্ট কৰি পেলাই নাটকখন পৰিচালনা কৰিছে। কিন্তু দৰ্শকে চাই পেলাই নাটকখন বেয়া পাইছে। কিহৰ কাৰণে বেয়া পাইছে জানেনে? মই সকলো শিল্পীকে কোৱা নাই। প্ৰথম কথাটো হৈছে কি, কিছু শিল্পীৰ, কিছু নামী দামী শিল্পীৰ ডায়লগ নুফুটে। তেওঁলোকে ডায়লগ ডেলিভাৰী থ্ৰ'য়িং এইবিলাক নাজানে, জানে কিন্তু নজনা ভাও ধৰে। তেওঁলোকে নাটক কৰে। আচলতে আপোনালোকে মন কৰিছেনে নাজানো, মই কিন্তু মন কৰিছোঁ। আৰু মই মন কৰাৰ কাৰণে নাটকখন ইমান এখন ধুনীয়া নাটক আমি যেতিয়া চাই থাকোঁ প্ৰথম পৰা লাষ্টলৈকে, নাটকখন চাই পেলাই আমি বুজি পাওঁ ন আমি যে কোনে বেয়া কৰিছে, কোনে ভাল কৰিছে, আৰু কোনে কেৰেক্টাৰটোৰ মাজত সোমাই যাব পাৰিছে আৰু কোন সেই কেৰেক্টাৰটোৰ মাজত সোমাই যাব পৰা নাই, আচলতে ধৰা পৰি যায়। আমি যেতিয়া প্ৰথম পৰা এখন নাটক চাম, সেই নাটকখনৰ কাহিনীভাগত আমি সোমাই যাওঁ যে কাহিনীটো কোনটো গতিত গৈছে। গতিকে আমি খুব ভাল ধৰণে নাটকখন উপভোগ কৰিবলৈ আশা কৰোঁ। আমি গেলেৰীৰ পৰাও বহি চাওঁ, আৰু কেতিয়াবা আমি টিকেট নাপালে আমি চিনাকি থাকিলে আমি মিউজিক বক্সৰ পৰাও বহি পেলাই চাওঁ। এতিয়া কথাটো হৈছে কি, আমি য'তেই বহি নাচাওঁ কিয় নাটকখন ভাল নাপাওঁ এটা কাৰণে যে কিছুসকলৰ শিল্পীৰ ডায়লগ নুফুটে। তেওঁলোকৰ ডায়লগ ফুটে, তেওঁলোকৰ আখৈ ফুটা দি ফুটে, কিন্তু কি ফুটে সেইটো আমি নাজানো, তেওঁলোকে নিজেহে গম পাব। যেতিয়া তেওঁলোকৰ ডায়লগবিলাক এনেকুৱা হয়, মই এনেই আপোনালোকক মুখতে অহা এটা সংলাপ কৈছোঁ।
এই পখিলা এই বুকুখন খালী হৈ আছে আৰু তইতো এদিন আহিব লাগিব এই বুকুখন পূৰণ কৰিবলৈ এই সৰু সৰু কথাবিলাকত তহঁতি কিয় বাৰু ইমানকৈ ধৰি থাকো আৰু শুন তহঁতৰ দৰে সৰু সৰু গুণ্ডাবিলাকক মই ভৰিৰ তলেৰে মুচি পেলাব পাৰোঁ আপোনালোকে মোৰ এই ডাইলগটো বুজি পালেনে নাই পোৱা কিয় পাব মই নিজেই পোৱা নাই প্ৰথম কথাটো হৈছে কি আমি যদি নিজকে আৰে দামী মানুহ মোৰ নাম আছে মোক বহুতে চিনি পায় মই এওঁলোকৰ লগত তুলনা কৰিলে নহ'বতো মই এক্সট্ৰা এটা দিব লাগিব যেতিয়া থিয়েটাৰখন ওলাই যায় ৰিহাৰ্চেল কেম্পৰ পৰা যেতিয়া দৰ্শকৰ ওচৰলৈ ওলাই আহে তেতিয়া তেওঁলোকৰ নিজস্বতাটো ইগ'ত যে মই মোক চাবলৈ মানুহ আহিছে আৰু মই দেখাব লাগিব কিবা এটা গতিকে তেওঁ দেখুৱাই দিয়ে আৰু অলৰেডি তেওঁ ওলাই পৰে যে তেওঁ খুব বেয়া কৰিছে তেওঁৰ মুখত ডাইলগ ফুটা নাই আৰু তেওঁ চালন ফুৰণ তেওঁ অভাৰ কিবা এটা দেখুৱাই আছে মানে এনেকুৱা হয় আমি গেলেৰীৰ পৰা যেতিয়া বহি থাকোঁ নাটকখন চাওঁ বহুত হেঁপাহে বহুত মনোযোগেৰে চাওঁ তেতিয়া কি হয় খুব বেয়া লাগে গেলেৰীৰ পৰা দেখিবলৈ ইমান বেয়া লাগে মানে ডাইলগ নুফুটে ইটো নহয় সিটো নহয় মানে বহুত বেলেগ কিবা লাগে নাটকখন কিন্তু ইমান ধুনীয়াকৈ গৈ থাকে লাষ্টত যেতিয়া তেনেকুৱা দুইটা কেৰেক্টাৰ সোমাই যায় তেতিয়া কি হয় নাটকখনৰ গতিটো বেলেগ ফালে লৈ গৈ লাষ্টত নাটকখনৰ কাহিনী যেতিয়া বেলেগ ফালে যায় দৰ্শকে চাই বেয়া পায় আৰু সেইখন নাটক প্ৰযোজকে কোটি টকা খৰচ কৰিলেও চাই ভাল নাপাবই ৰাইজে এতিয়া প্ৰথম কথাটো হৈছে তেওঁলোকে যদি নিজস্বতাটো এৰি পেলাই তেওঁলোকৰ যিটো মনতে ইগ' যিটো এটিটিউড সেইখিনি বস্তু যদি দমাই পেলাই তেওঁলোকে নাটকখনৰ সেই চৰিত্ৰটোৰ ভিতৰত যদি সোমাই যায় নিশ্চয় নাটকখন চাই খুব ভাল লাগিব আৰু তেওঁলোকক বাহ দিব আৰু আমিও চাই ভাল পাম সেই নাটকখন কথাটো হৈছে কি এতিয়া মোৰ ভাল লগা এজন শিল্পীৰ মোৰ ভাল লগা এষাৰি সংলাপ মই আপোনালোকৰ মাজলৈ দেখুৱাইছোঁ আপোনালোকৰ মাজলৈ মই আগবঢ়াইছোঁ আপোনালোকে এবাৰ চাওক চাই পেলাই কেনেকুৱা লাগিলে মোক জনাব শুভ কামত যাবলৈ ওলালে পাছফালৰ পৰা মাতিব নাপায় ইমান দিনতো বাৰে বাৰে কৈয়ে থাকিলো এবাৰ হাঁহি দে এবাৰ হাঁহি দে এবাৰ হাঁহি দে এবাৰৰো তো হাঁহি নেদেখুৱালি আৰু আজি যাবৰ পৰত তোক মই হাতযোৰ কৰি কৈছো এবাৰ হাঁহি দেচোন মাত্ৰ এবাৰ আজিও তোক আগৰ দৰে চিঞৰি চিঞৰি ক'ব লাগিব ৰাধা এবাৰ হাঁহি দেচোন নিশ্চয় আপোনালোকৰ ভাল লাগিলে আৰু শিল্পীজনকো চাগে আপোনালোকে চিনি পায় হয় এজন হ'ল পৰাগ শৰ্মা তেখেত বৰ্তমান আমাৰ মাজত নাই আৰু তেখেত য'তেই আছে ভালেই থাকক আমি তাৰে কামনা কৰিলোঁ আৰু কিন্তু মই তেখেতক মোৰ ভিডিঅ'টোত যে মই আনি পেলাই আপোনালোকক দেখুৱালোঁ এইটো নহয় যে তেওঁৱেই ভ্ৰাম্যমানৰ গুৰু বা তেওঁতকৈ ওপৰত কোনো নাছিল সেইটো নহয় মই মোৰ ভাল লগা এজন শিল্পীৰ মোৰ ভাল লগা এষাৰি সংলাপ আচ্ছা আমি আজি ইমানতে সামৰি মাৰিলোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা টিলিঙাটো বজাই দিব বাই বাই ¿Qué onda muchacho? Arriba las manos, caballo moreno, penetra tu barrio. Le enseño a rolas de rock, back frente. Black again, esto es para la gente. Chanclazo,